নমস্কাৰ আজি আমি চাম মাইক্ৰসফট পাৱাৰপইণ্টৰ যেটো ইউজাৰ ইন্টাৰফেস পাৱাৰপইণ্টটো খোলাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব এখন ব্ল্যাঙ্ক প্ৰেজেন্টেচন তৈয়াৰ কৰিবলৈ আমি ব্ল্যাঙ্ক প্ৰেজেন্টেচনত ক্লিক কৰিম আৰু যদি আমি প্ৰিসেট যদি কিবা টেমপ্লেট ব্যৱহাৰ কৰিব বিচাৰো তেতিয়াহলে ইয়াত বহুত টেমপ্লেট আছে তাৰ যিকোনো এটা টেমপ্লেট আমি ল'ব পাৰো হয়তোতে আমি এটা ব্ল্যাঙ্ক প্ৰেজেন্টেচন লম গতিকে ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে যেটো উইন্ডো দেখিবলৈ পাব ইয়াত আপোনালোকে এটা পাৱাৰপইণ্ট তৈয়াৰ কৰিবলৈ আপোনাক দৰকাৰী যিখিনি সামগ্ৰী সেইখিনি ইয়াত দিয়া হ'ব ইয়াত ওপৰত যেটো কুইক এক্সেস বাৰ আছে ইয়াত কিছুমান বাটন থাকে যেনে ৰিডু আনডু আৰু স্লাইড শো তাৰ উপৰিঞ্চি তলত এখন মেনু বাৰ আছে যিখন এতিয়া বৰ্তমান এটা ৰিবন শেপত দেখুৱা হয় ফাইল বাটনটোত ক্লিক কৰিলে আপোনালোকে ইনফৰমেশন নতুন প্ৰেজেন্টেচন কিবা যদি প্ৰেজেন্টেচন থাকে এটো আকৌ খুলিবলৈ বা তাক সেভ কৰিবলৈ প্ৰিন্ট কৰিবলৈ শেয়াৰ কৰিবলৈ বা এক্সপোৰ্ট কৰিবলৈ আজি বিভিন্ন অপচনছ কিছুমান ইয়াত পাব ঘূৰি যাবলৈ আমি এই বাটনটোত ক্লিক কৰিম হোম যেটো ট্যাব তাৰ তলতে যেটো আপোনালোকে দেখি আছে এই পোৰচনটো কোৱা হৈছে ৰিবন বাৰ এটো হোম ট্যাবৰ এখিনি ৰিবন বাৰ ইয়াত আপোনালোকে ক্লিপবোৰ্ড স্লাইডছ ফন্টছ প্যাৰাগ্ৰাফ ড্ৰয়িং আদি বিভিন্ন অপচনছ কিছুমান পাব ইনচাৰ্টত গলে ইয়াত পিকচাৰ টেবল বা কিবা কমেন্ট কিবা টেক্সট বক্স সিম্বলছ অডিও বা ভিডিও যদি আপোনাৰ স্লাইডত ভৰাব বিচাৰিছে তেতিয়াহলে সেই অপচনছখিনি ইয়াত পাব স্লাইডৰ যদি কিবা ডিজাইন প্ৰিসেট ডিজাইন যদি কিবা দিব বিচাৰিছে তেতিয়াহলে এই ডিজাইনছ অফ থিমছত ইয়াৰ কিছুমান ডিজাইন দিয়া আছে আৰু সেই প্ৰতিটো ডিজাইনৰ কিছুমান ভেৰিয়েচন আছে যেনে ধৰক এটো এটা ডিজাইন ইয়াৰ কিছুমান ভেৰিয়েচন আছে ভেৰিয়েচনছ বিলাক আপোনালোকে ইয়াত পাব তেনেকে স্লাইডৰ সাইজ আৰু ব্যাকগ্ৰাউণ্ডটো যদি হলাব বিচাৰিছে তেতিয়াহলে ইয়াৰ অপচনছখিনি ইয়াত দিয়া আছে স্লাইড বিলাকৰ মাজত ট্ৰানজিশন ইফেক্ট দিবলৈ আমি এই ট্ৰানজিশন যেটো আমাৰ অপচনছ আছে ইয়াত যাম ইয়াত বিভিন্ন ট্ৰানজিশন ইফেক্ট আছে আৰু হেবিলাকৰ টাইমিং বিলাক হালহলনি কৰিবলৈ আমি এই ইয়াত আমাক কিছুমান অপচন দিয়া আছে তেনেকৈ এনিমেশনছ গলে আমি কি কম যে ইয়াৰ ভিতৰত যিবিলাক আমাৰ এলিমেন্ট থাকিব যেনে টেক্সট বা পিকচাৰ কিবা কিবি থাকিব পাৰে হেবিলাকৰ মাজত যদি কিবা এনিমেশন দিব বিচাৰিছো তেতিয়াহলে হেখিনি আমি ইয়াত বিচাৰিব লাগিব আৰু এনিমেশন যেটো ট্যাব ইয়াত আমাৰ হেখিনি কাৰণে বিভিন্ন অপচনছ কিছুমান দিয়া আছে এই গুটে স্লাইডখন ডাঙৰকৈ প্ৰজেক্ট কৰিবলৈ আমি স্লাইড শো বাটনত ক্লিক কৰিম ইয়াত আমাৰ স্লাইড শোৰ বিভিন্ন অপচনছ কিছুমান দেখুৱাব তেনেকৈ ৰিভিউ কৰিবলৈ আমি ইয়াত প্ৰুফিং কৰিবলৈ বা কমেন্টছ দিবলৈ আমাক ইয়াত ৰিভিউ ট্যাবত যাব লাগিব তেনেকৈ আমি ভিউ বিলাক হলাবৰ কাৰণে বা মাষ্টাৰ স্লাইড ডিজাইন কৰিবলৈ বা ইয়াৰ ম্যাক্ৰোছ যদি কিবা ভৰাব বিচাৰিছো হেখিনি অপচনছ আমি ইয়াত পাম এটো হৈছে এডিশনাল এটা ট্যাব যেটো এটা সফটওয়্যাৰ আছে ফক্সিট পিডিএফ ৰিডাৰ এটো ইনষ্টল কৰাৰ কাৰণে এটো ইয়াত অটোমেটিক্যালি ইনষ্টল হৈ গৈছে কাৰণে এটো দেখিছে আপোনালোকৰ হেতু নাথাইবও পাৰে ইয়াৰ পইণ্টছ যদি আপোনালোকে তললে চাই তেতিয়াহলে ইয়াত কিছুমান আৰু অপচনছ আছে কিছুমান বাটনছ দিয়া আছে যেনেকৈ প্ৰথম বাটনটো হৈছে নৰ্মেল ভিউ যেটোত আমি বৰ্তমান আছো ইয়াৰ পইণ্টছ আৰু এটা বাটন আছে সাইডত হেতু হৈছে স্লাইড শৰ্টাৰ ভিউ ইয়াত যদি আমি ক্লিক কৰো তেতিয়াহলে আমাৰ প্ৰতিখন স্লাইড ইয়াত আৰু স্লাইড থাকিব পাৰে সেই স্লাইড বিলাক আমাক হৌকে দেখুৱাব তাৰ নেক্সটটো হৈছে ৰিডিং ভিউ এটো জাস্ট পঢ়িবলৈ কাৰণে সুবিধা কৰি দিছে আৰু যদি আমি প্ৰজেকচন কৰিব বিচাৰিছো ডাঙৰ স্ক্ৰিনত যদি এক সম্পূৰ্ণ ফুল স্ক্ৰিন ভিউত যদি দেখুৱাব বিচাৰিছো তেতিয়াহলে লাষ্টৰ যেটো বাটন আছে এটো ক্লিক কৰিম এটো হৈছে স্লাইড শো ভিউ আৰু এই স্লাইড শো ভিউ পৰা যদি আমি ঘূৰি যাব বিচাৰিছো তেতিয়াহলে আমি এস্কেপ টিপ যেটো বাটন আছে এটো ক্লিক কৰিলে হ'ব বা লাষ্টৰ স্লাইডত গলো হ'ব বা ইয়াত ৰাইট ক্লিক কৰি পানি এন্ড শো কৰিলে হ'ব আকৌ যদি আমি আগৰ নৰ্মেল ভিউলে যদি যাব বিচাৰিছো তেতিয়াহলে প্ৰথম যেটো বাটন আছে এটো ক্লিক কৰিম আকৌ আমি নৰ্মেল ভিউলে আহিম ইয়াত আমি স্লাইড বিলাক এডিট কৰিব পাৰিম বাকি কিটা ভিউত আমি নোৱাৰো গতিকে এইখিনি হৈছে পাৱাৰপইণ্টৰ বিষয়ে থুলমুলকে ইয়াৰ ইউজাৰ ইন্টাৰফেসৰ বিষয়ে কলো ধন্যবাদ